অসমৰ দৰে ইস্যুটো আমাৰ ইয়াতে নহয়। বিজেপিয়ে যিটো ইস্যু লৈ কাম কৰি আছে সেই ইস্যুটো আমাৰ BTADত প্ৰযোজ্য নহয় বা BTRত প্ৰযোজ্য নহয়। নিশ্চিতভাৱে UPPL দলৰ চৰকাৰ হ'ব আৰু সেই দলৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়াই চিফ হ'ব। চাওক, ইয়াতে অসমৰ দৰে ইস্যুটো আমাৰ ইয়াতে নহয়। বিজেপিয়ে যিটো ইস্যু লৈ কাম কৰি আছে সেই ইস্যুটো আমাৰ BTADত প্ৰযোজ্য নহয় বা BTRত প্ৰযোজ্য নহয়। কাৰণ হ'ল তেওঁলোকৰ মেইন উদ্দেশ্যটো হ'ল যে সাধাৰণ মানুহৰ ভূমি উচ্ছেদ কৰি তেওঁলোকে যিটো মানে সন্তানসূহ সৃষ্টি কৰিব বিচাৰিছে সেই বস্তুটো আমাৰ BTADবাসী ৰাইজে বেয়া পাইছে। কাৰণ হ'ল BTAD অঞ্চলৰ অধিকাংশ ৰাইজৰে মানে চৰকাৰী বা তৌজি ভূমিত তেওঁলোকৰ ঘৰ জমিন মানে তেওঁলোকে মানে বান্ধি আছে। তেওঁলোকক আজিলৈকে ভাৰত স্বাধীনতা হোৱাৰ পিছত আমাৰ BTAD যিখিনি মানে বসবাস কৰি থকা ৰাইজ আছে তেওঁলোকক আজিলৈকে কোনোদিনৰ পাটাৰ ব্যৱস্থা কোনো চৰকাৰেই কৰা নাছিল। এনেকি বৰ্তমান BJP চৰকাৰ আছে তেওঁলোকেও কৰা নাছিলে। তো সেই পাটাৰ ব্যৱস্থাটো আজি প্ৰমোদ বড়ো ডাঙৰীয়াই তেওঁলোকে পাটাৰ ব্যৱস্থা কৰিছে আৰু ইতিমধ্যে সেই কথাটো জল পটপট হৈছে যে বিভিন্ন ঠাইত দুখীয়া ৰাইজে বিভিন্ন শ্ৰেণীৰ ৰাইজ ইয়াতে আছে তেওঁলোকে পাটা পাইছে আৰু সেই বস্তুটোই তেওঁলোকে আমাৰ দলে গ্যাৰাণ্টি লৈ পেলাই কাম কৰি আছে যে এতিয়া বৰ্তমান যিসকল ৰাইজক ভূমি পট্টাৰ ব্যৱস্থা কৰিছে যিমানখিনি ৰাইজে পাইছে অহা দিনত আৰু যিখিনি বাদ পৰি আছে সেইখিনি ৰাইজকো ভূমি পট্টা দিয়াৰ ব্যৱস্থা কৰা হ'ব। কিন্তু বিজেপিয়ে তাৰ বিৰুদ্ধে এটা কথা কৈ আছে যে তেওঁলোকে BTADত বাবে এককভাৱে যদি চৰকাৰ গঠন কৰিব পাৰে তেতিয়াহ'লে অসমৰ দৰে BTADতো যিটো মানে তেওঁলোকে যে উচ্ছেদ কাৰ্য চলাব সেই উচ্ছেদ কাৰ্য চলোৱা কথাটোত আমাৰ এই ৰাইজে ইয়াতে সন্তাৰক্ষিত হৈছে আৰু আমাৰ UPPL দলক তেওঁলোকে সেই সন্তানসূহৰ পৰা ৰক্ষাই পোৱাৰ কাৰণে বিকল্প হিচাপে UPPL দলক মানে তেওঁলোকে গ্ৰহণ কৰি লৈছে। সেইকাৰণে বিভিন্ন ঠাইত বিভিন্ন সমষ্টিত 40টা সমষ্টিতো UPPL দলৰ এটা ঢেউ আহিছে যে UPPL দলক ভোট দি প্ৰমোদ বড়োক চিফ বনালেহে সেই বিপদৰ পৰা আমাৰ এই ৰাইজে সহায় পাব বুলি সেইকাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াত অহা দিনক চিফ বনাই আকৌ একক সংখ্যাগৰিষ্ঠতাৰে আমাৰ ইয়াতে UPPL দলে চৰকাৰ বনাই প্ৰমোদ বড়ো চিফ হ'ব আৰু তেতিয়া আমি ইয়াতে ৰেহাই পাম বুলি আমাৰ ৰাইজে এইটো মানে চিন্তা কৰি লৈছে। ডি ভোটাৰৰ বিষয়টো হ'ল যে বঙালী মানুহখিনিক হিন্দু বঙালী মানুহখিনিক তেওঁলোকে সদায় ডি ভোটাৰৰ নামত ভয় দেখাই ফেলে তেওঁলোকে যিটো ভোট লোৱাৰ যিটো ব্যৱস্থা কৰিছিল ইমান দিনে সেই কথাটো আমাৰ হিন্দু বাঙালী মানুহ ইতিমধ্যে বুজি পাইছে যে এইটো এটা নাটক। তো সেই নাটকটো নহ'ব কাৰণ তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ আণ্ডাৰত যিবিলাক নিয়ম নীতি বান্ধি দিছে সেই নিয়ম নীতিৰ দ্বাৰাই কেতিয়াও আমাৰ ৰাইজ উপকৃত নহয় বৰঞ্চ বিপদতে পৰিব। সেইকাৰণে আমাৰ বাঙালী ৰাইজেও হিন্দু বাঙালী ৰাইজেও আৰু এনেকৈ মুছলিম যিখিনি সম্প্ৰদায়ৰ মানুহ আছে তেওঁলোকেও বিকল্প হিচাপে UPPL দলক বাছি লৈছে আৰু অহা দিনত নিশ্চিতভাৱে UPPL দলৰ চৰকাৰ হ'ব আৰু সেই দলৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়াই চিফ হ'ব। আমাৰ UPPL দলৰ মানে মেইন উদ্দেশ্য হ'ল যে আমি অহা এই যে 2025 চনত যিটো নিৰ্বাচন আহি আছে তাতে আমি প্ৰমোদ বড়োৰ নেতৃত্বত আমি মানে যাতে এবছলিউট মেজৰিটি লৈ পেলাই আমি BTAD চৰকাৰ গঠন কৰিব পাৰোঁ বা BTR চৰকাৰ গঠন কৰিব পাৰোঁ তাৰ কাৰণে আমি ইতিমধ্যে গাঁৱে ভূঞে সৰ্বস্তৰত আমাৰ মানে কাৰ্যপন্থা চলি আছে আৰু যিখিনি আমি সহায় সহযোগিতা বা ৰাইজৰ যিটো সঁহাৰি পাইছোঁ তাতে আমি অনুমান কৰিব পাৰিছোঁ যে BTADত প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতেই পুনৰাই চিফ হ'ব আৰু আমি কমেও 25টাৰ পৰা 27টা মানে MCLA চিট লৈ পেলাই এবছলিউট মেজৰিটি লৈ চৰকাৰ গঠন কৰাৰ আমি পৰিকল্পনা কৰি কাম কৰি আছোঁ। নাথাকে কোনোবাই আজি আছে কালি নাই তো ব্যতিক্ৰম তাতেও হ'ব। এইবাৰ তাতে UPPL দল জিকিব এইটো নিশ্চিত।